এতিয়া বাল্য বিবাহ আইনটো এইটোতো বহুত আগৰে আইন, সেই আগৰ পৰা বস্তুটো কিয় নাছিলে, এতিয়া হঠাৎ যে বস্তুটো আহি গ'ল। আইন কানুনটো ট্ৰেণ্ডিঙত চলিব পৰা বস্তু নহয় না। হয় মানে কি অসমত এটা বস্তু এটা ঢৌত চলে তাৰপিছত আৰু নোহোৱা হৈ যায়। মই কোনো কম্পাৰিজন কৰা জয় হিন্দ জয় ভাৰত ন এডিট নকাট ডাইৰেক্ট টেলিকাষ্ট হয়। এই মুহূৰ্তত এটা বিশেষ ভিডিঅ' সম্প্ৰচাৰ কৰিছোঁ। অসমৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই বাল্য বিবাহক লৈ কি মন্তব্য কৰিছে আমি দেখুৱাই আছোঁ। একমাত্ৰ জয় হিন্দ জয় ভাৰত চেনেলত উপলব্ধ। আমি দেখুৱাই আছোঁ ডিম্পু বৰুৱাৰ কিছুমান মন্তব্য। আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব আৰু জয় হিন্দ জয় ভাৰত চেনেলটো লাইক ফ'ল' শ্বেয়াৰ কৰিব। হয়, ঠিকেই শুনিছে, এয়া ডিম্পু বৰুৱাৰ কিছুমান মন্তব্য আমি শুনাইছোঁ, বাল্য বিবাহক লৈ কিছুমান মন্তব্য শুনাইছোঁ। আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব আৰু জয় হিন্দ জয় ভাৰত চেনেলটো লাইক ফ'ল' শ্বেয়াৰ কৰিব। অৰ্থাৎ বাল্য বিবাহক লৈ কিছুমান মন্তব্য কৰিছে জনপ্ৰিয় ইউটিউবাৰ অসমৰ ডিম্পু বৰুৱাই। আমি শুনাই লৈছোঁ মন্তব্যবোৰ, আপোনালোকে চাই থাকিব। নিউজ ডেস্ক ৰিপৰ্ট, জয় হিন্দ জয় ভাৰত। ধৰক আমাৰ মানে মাইণ্ডটো এনেকুৱা না কিয়ে ভাৰতখনত নাজানো। এই ধৰক স্বচ্ছ ভাৰত অভিযান দুদিনমান পূৰা চলিছিল, এতিয়া বাৰু নিউজটো যে দেখে নে ক'ৰবাত স্বচ্ছ ভাৰত অভিযান, এইটোতো ট্ৰেণ্ডিঙত চলা বস্তু নাছিল। আমি ভাৰতখন চাফা কৰিব লাগে সদায়ৰ কাৰণে, এইটো সদায়ৰ কাৰণে। এইটো এনেকুৱা নহয় যে দুইদিনমান পূৰা যৌজ উঠিল স্বচ্ছ ভাৰত অভিযান কিবা কিবি, তাৰপিছত নাই আৰু না বেনাৰ প্ৰস্তাৱ দেখিব না কিবা আছে। বৰ্তমান G20ৰ কাৰণে গুৱাহাটীখন পূৰা চিকচিকীয়া কৰিছে, তাৰপিছত G20 গুচি যাব, গুৱাহাটীৰ চিকচিকীয়াটো চাফাটো নোহোৱা হৈ যাব। এনেকুৱা বস্তু নহয় না। এইবিলাক ছিষ্টেমৰ ওপৰত ভৰসা কৰিতো আমি চলি আছোঁ না। এখন দেশৰ নাগৰিকে সেই দেশখনৰ আইন কানুন এইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি জীৱনটো চলি আছে। যদি এইখিনি বস্তু ষ্টেবল নহয়, যদি বতৰৰ ফলত দৰে হয় যে আমৰ বতৰ আম খাওঁ, অমুক আহিছে, অমুকৰ বতৰ অমুক এটা হ'ব, তাৰপিছত আৰু নোহোৱা হৈ যাব, এনেকুৱা হ'লেতো আমি মানে কেনেকৈ ডেভেলপমেণ্ট আশা কৰিব পাৰিম? এনেকুৱা হ'লে য'ত আইন কানুনখিনি ষ্টেবল নহয়, য'ত ডক্টৰ বেজবাৰ ট্ৰেণ্ডিঙত চলি আছে, চিনেমা গুচি যাব চেছ। কিন্তু আইন কানুন এইবিলাক বাৰু ট্ৰেণ্ডিঙত চলা দুদিনীয়া বস্তু নেকি এইবিলাক? হা, এতিয়া ধৰক আমাৰ মানে মাইণ্ডটো এনেকুৱা না কিয়ে ভাৰতখনত নাজানো। এই ধৰক স্বচ্ছ ভাৰত অভিযান দুদিনমান পূৰা চলিছিল, এতিয়া বাৰু নিউজটো যে দেখে নে ক'ৰবাত স্বচ্ছ ভাৰত অভিযান, এইটোতো ট্ৰেণ্ডিঙত চলা বস্তু নাছিল। আমি ভাৰতখন চাফা কৰিব লাগে সদায়। হামাৰা ভাৰত মহান, কিন্তু অনলি হামাৰা ভাৰত মহান বুলি ক'লে নহয়। এতিয়া বাল্য বিবাহ আইনটো এইটোতো বহুত আগৰে আইন, সেই আগৰ পৰা বস্তুটো কিয় নাছিলে, এতিয়া হঠাৎ যে বস্তুটো আহি গ'ল। যদি এনেকুৱা হ'লহেঁতেন যে জানুৱাৰীৰ 1 তাৰিখে বাল্য বিবাহ আইনটো আনিছে চৰকাৰে, 2 তাৰিখৰ পৰা বাল্য বিবাহৰ ওপৰত 2 তাৰিখৰ পৰা যোনে বিয়া পাতে তাকে সেই কৰা হৈছে। কিন্তু এইটো বহুত আগৰ বস্তু, সেই আগৰ বস্তুটো আগৰ পৰা কিয় নকৰে? হঠাৎ এটা ট্ৰেণ্ড বস্তু এটা আহি যায়, তাৰপিছত আৰু নোহোৱা হৈ যায়।